Hello friends, good morning. Welcome back to my YouTube channel Bornali Vlog. আজি হৈছে সোমবাৰ, মাহটো হৈছে একেবাৰে পবিত্ৰ মাহ আৰু এই পবিত্ৰ মাহৰ ৰাতিপুৱাই আমি যিহেতু মন্দিৰলৈ এবাৰ অহাই নাই সোমবাৰ বুলি, গতিকে এফালে কলিজা আৰু মই আহি আছোঁ মন্দিৰলৈ বুলি মন্দিৰত এগছি বন্তি জ্বলাই আহোঁ। গতিকে ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব, তেতিয়াহ'লে মন্দিৰত গৈ লগ পাই আছোঁ। ওম নমঃ শিৱায়। বন্ধু বান্ধৱীসকল, শাওণ মাহটো হৈছে মহাদেৱ শিৱৰ প্ৰতি উৎসৰ্গিত এটি পবিত্ৰ মাহ আৰু এই শাওণ মাহতে ভক্তসকলে প্ৰতি সোমবাৰে বট উপাসনা কৰে আৰু লগতে এই শাওণ মাহতে আমি দেখা পাওঁ বলবম যাত্ৰা। আৰু মই আহি আছোঁ আজি বলবম যাত্ৰাৰ এয়া দেখিছে আপোনালোকে বলবম যাত্ৰা কৰি আছে আৰু মোৰো সৌভাগ্য হ'ল যে তেখেতসকলক আজি মই লগ পালোঁ আৰু মোৰো গতিকে বহুত ভাল লাগিলে আৰু এয়া মন্দিৰ পাই গৈছোঁহি আহি। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মন্দিৰ সোমাই আহি দেখিছোঁ মানুহৰ পূৰা ভিৰ। ৰাতিপুৱা এয়া দেখিছে কিমান মানুহৰ ভিৰ আৰু ময়ো আহি আছোঁ মন্দিৰৰ ভিতৰলৈ বুলি আৰু বন্তি ধূপ লৈ লৈছোঁ। এগছি বন্তি জ্বলাওঁ আজি মহাদেৱ শিৱৰ বাবাৰ নামত। গতিকে আহি আছোঁ মন্দিৰৰ ভিতৰলৈ আৰু মন্দিৰৰ ভিতৰত যিহেতু চাকি জ্বলোৱাৰ নিদিয়ে, কাৰণ ইমান মানুহে চাকি জ্বলালে সম্ভৱো নহয় জ্বলোৱাটো। গতিকে বাহিৰতে এনেদৰে ব্যৱস্থা কৰি দিছে আৰু মই ধুনীয়াকৈ জ্বলাই ল'লোঁ ধূপ বন্তি। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব সদায় যাতে ভালেৰে থাকোঁ। हर हर भोले नमः शिवाय। नमः शिवाय ओम नमः शिवाय। हर हर भोले नमः शिवाय। ओम नमः शिवाय ओम नमः शिवाय। हर हर भोले नमः शिवाय। शिव है जीवन सुंदर ये संसार है, तीनों लोक हैं तुझ में तेरी माया परंपार। এতিয়া ছোৱালী স্কুলো আছে, গতিকে 4:30 বজাত